বিশেষ মন্দিৰ ৰাজ মন্দিৰ বৰপেটা ৰোডৰ বৰপেটা মাৰ্কেটে বুলি কোৱা হয়। তো আমাৰ এজন গুৰু বা আমি পণ্ডিত বুলি ক'ব পাৰোঁ, এখেতে এই মন্দিৰৰ বিষয়ে অকণমান কৈ দিব। শ্ৰদ্ধাৰ আপোনালোক GNR সদস্যবৃন্দ, GNVP, তো যিয়ে নহওক উপস্থিত হৈছে আমাৰ ৰাস মন্দিৰ প্ৰাংগণ। ৰাস মন্দিৰটো অতি পুৰণা মন্দিৰ, বহুদিন বিগত মন্দিৰ হৈ পেলাই আজি এই ঠাইত মানে উপনীত হ'ল। যিয়ে নহওক মন্দিৰ সম্পৰ্কে, মন্দিৰটো অতি পুৰণা মন্দিৰ, মন্দিৰ সম্পৰ্কে বিতংভাৱে ক'বলৈ গ'লে বহুত কথা আছে। গতিকে মন্দিৰ এইটো কমিটি আছে, আমাৰ কমিটি যিভাৱে পৰিচালনা কৰি আছে সেই সম্পৰ্কে ক'বলৈ গ'লে ইয়াত বহুত ধৰণৰ কথা আছে। গতিকে মন্দিৰ সম্পৰ্কে কি ক'ম, ৰাস মন্দিৰ গোটেই অসমৰ ভিতৰত ৰাস মন্দিৰ এই এটাই আছে। এনে ৰাস মেলা হয়, মেলা হয় না, মেলা হৈ থাকে, বিভিন্ন ধৰণৰ মেলা হয়, বিভিন্ন ধৰণৰ আপোনাৰ উৎসৱ হয়। গতিকে ৰাস মন্দিৰ ক'তো নাই, ৰাস মন্দিৰ এই এখন আছে। আৰু নিত্য ভোগ হোৱা, ইয়াত নিত্য ভোগ হয়, নিত্য প্ৰসাদ মানুহৰ বিতৰণ কৰা হয়। আইতকাৰৰ প্ৰসাদ আছে ইয়াত, বিভিন্ন ধৰণৰ প্ৰসাদৰ পুৰণি মন্দিৰ হয়, এখন পুৰণি মন্দিৰ হয়। সেই উপলক্ষে ইয়াত সকলো ধৰণৰ মানে আমি উৎসৱ উদযাপন কৰি আছোঁ। ইয়াত ৰাসৰ মেলাও হয়, আমাৰ এই হেৰিত মিনি ষ্টেডিয়াম আছে, তাত মেলা হয়। ইয়াত বিভিন্ন ধৰণৰ ভাগৱত পাঠ, তাৰপাছত অষ্টপ্ৰহৰ, অন্যান্য আৰু যিবিলাক উৎসৱ আছে সকলো উৎসৱ আমি একে ধৰণৰ কৰি গৈ আছোঁ। গতিকে বিগত আৰু কিমান দিন চলি থাকিব, কমিটি আছে ইয়াত, চলিও আছে, চলি থাকিব। গতিকে এই সম্পৰ্কে আৰু ক'বলগীয়া বেলেগ একো নাই। গতিকে আছে ৰাইজৰ সহায় সহযোগিতা, সকলো ধৰণৰ সঁহাৰি পাই আছোঁ আমি, সেই হিচাপে চলি আছে, ঠিক ঠাক চলি আছে। এতিয়ালৈকে ঠিক ঠাক চলি আছে। চব গোবিন্দৰ কৃপা, আমাৰ ৰাধা মাধৱৰ কৃপাত বৰপেটাতো উন্নতি হৈ আছে, ব্ৰিজ হৈ দেখা পালোঁ, ব্ৰিজ হৈ আছে, ব্ৰিজ হৈ আছে। বিগত ইয়াত যেতিয়া হেৰি আছিল, চাৰিওফালে কোনো ধৰণৰ দোকানপাট নাছিল, এতিয়া দোকানপাট হৈছে, ইয়াত বিল্ডিং হৈছে, মাৰ্কেট হৈ আছে, বিভিন্ন ধৰণৰ উন্নতি ভগৱানৰ কৃপাত আমাৰ ৰাধা মাধৱৰ কৃপাত সকলোখিনি মংগলময় হৈ আছে, চলি আছে আৰু চলি থাকিব বুলি আশা ৰাখিছোঁ। গতিকে আহিছে আপোনালোকে, আকৌ আহিব, পাই থাকিব, মাজে মাজে খবৰ লৈ থাকিব, ভাল লাগিল। এই ধন্যবাদ।